নমস্কাৰ, আজি মই কিছুমান সাঁথৰ লৈ আহিছোঁ। এই ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন তাৰে আশা কৰিলোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ সাঁথৰ, কি খানা দেখিবলৈ পায় কিন্তু খাব নেপায়? ইয়াৰ এনচাৰটো কি হ'ব বাৰু? তাৰ যোনটো শুদ্ধ এনচাৰ হ'ব সেইটো কল কাৰখানা। ঠিক আছে, তাৰপিছত আমাৰ দ্বিতীয় প্ৰশ্ন দিছে, কোন ফলৰ বীজ নাই? এনচাৰ হ'ব নাৰিকল। তাৰপিছত প্ৰশ্ন, পাত আছে ডাল নাই, কথা আছে মাত নাই। উত্তৰটো হ'ব কিতাপ। ঠিক আছে, কিতাপ। তাৰপিছত এনেকুৱা কি যোনটো বেছি হ'লে আৰু কেতিয়াও নকমে? ইয়াৰ এনচাৰটো কি হ'ব? এই জানো বয়স। ঠিক আছে, বয়স। তাৰপিছত কোন বেংকত পইচা নাথাকে? ইয়াৰ এনচাৰটো কি হ'ব বাৰু? এনচাৰটো হ'ব পেক বেংকত। এনেকুৱা ফুল 12 বছৰ মূৰত মাত্ৰ এবাৰহে ফুল? ঠিক আছে, ইয়াৰ এনচাৰটো কি হ'ব বাৰু? ইয়াৰ এনচাৰটো উত্তৰটো হ'ব নীলাবঞ্জী। ঠিক আছে, নীলাবঞ্জী। তাৰপিছত প্ৰশ্ন, কোন সাগৰত পানী নাই? ইয়াৰ উত্তৰটো হ'ব বিদ্যাসাগৰত। কি পাণ গছত নালাগে? ইয়াতো হ'ব জলপান। কি মাছ মানুহে নাখায়? বদমাছ। কি পাত গছত নালাগে? ধাৰাপাত। এইটো বেলেগ আৰু এইটো বেলেগ। ঠিক আছে, গা আছে মূৰ নাই, চকু আছে দাঁত নাই। ইয়াৰ উত্তৰটো কেঁকুৰা। ঠিক আছে, কেঁকুৰা। মাটিত উপজে পানীত থাকে নাও, উপি উপি বাটত আছে চুপি। চীনাজুক। ইয়াৰ উত্তৰটো হ'ব চীনাজুক। কোন ঘাটত জাহাজ নাই? ইয়াৰ উত্তৰটো হ'ব গোলাঘাটত। ঠিক আছে, গোলাঘাট। সাঁথৰ ইমানেই আছিল। আজিলৈ বাই বাই।